হেল্ল' এভৰিৱান প্ৰীতিছ আইডিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ঘৰত থাকি আজি ভাবিলোঁ ঘৰৰ পৰা ওলাই আহি অলপ দীপৰ বিললৈ যাওঁ। বহুত দিন হ'ল যোৱাও নাই। তেনেহ'লে ব'লক ময়ো যাওঁ, আপোনালোককো লৈ যাওঁ মোৰ লগত। আৰু যিসকলে চাগে ভাবি আছে বহুত দিন হ'ল দীপৰ বিল অহা নাই, সেইসকলে আহিব আৰু চাব দীপৰ বিল নেচাৰটো এতিয়াও ধুনীয়া হৈ আছে। আৰু দীপৰ বিলত আহিলেও যিমানবাৰ আহিলেও এইটো নেচাৰটো এনেও পাহৰিব নোৱাৰি, বহুত ভাল লাগে আহি। সেইকাৰণে আপোনালোকে আহিব যদি আহিব পাৰে। আৰু এতিয়া লকডাউনটোতো অলপ টাইম বঢ়াই দিছে ন, সেইবাবে আহিব পাৰিব আপোনালোকেও। কিন্তু চাব বহুত ধুনীয়া নেচাৰ। দোকানত বহুত টেষ্টি পৰঠা বনাই। আমি ইয়াত দীপৰ বিল আহিলে আমি প্ৰত্যেকবাৰ ইয়াতে খাওঁৱেই। সেইকাৰণে ভাবিলোঁ আজিও ইয়াতে খাই যাওঁ। মাহঁতে নাখায়, দেউতা মই আৰু দাচানে খাম। আৰু দাচানে বোলে খাই ঠাণ্ডা, সেইবাবে তাৰ বাবে এটা ল'লোঁ ঠাণ্ডা। আৰু এইফালে ইয়াতে ৰান্ধনি বনাই আছে, সেইটো দেউতা বহি আছে। আৰু এয়া দিছে আমাৰ পৰঠা, এইটো ঘুগুনি আৰু এইটো জ্বালা চাটনি বনাইছে। আৰু এয়া পৰঠা জ্বালা হয়, জ্বালা নহয়, খাব পাৰিবা।
আৰু আমি দীপৰ বিলৰ পৰা ফুৰি অহাৰ সময়ত মাংস দেখিলোঁ, তাতে মাংস কাটি আছিলে। গাহৰি মাংস আমি 5 কেজিমান লৈ আহিলোঁ জুইত শুকাবলৈ, অলপ সেক দি থৈ দিছে মায়ে। তাৰপাছত আৰু দৰ্শনে দেখিছে কেনেকৈ মূঢ়া লৈ আছে, তাৰমানে সিও মাংস পুৰিব। আৰু কেইপিচমান মাংস পুৰি লৈছোঁ আমি ভাতৰ লগত খাবলৈ। আৰু গোটেইখিনি মাংস পুৰা নাই, অকণমান পুৰিছিলোঁ। আৰু এইখিনি এতিয়া পুৰি পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু খাব ৰেডি। তো ফ্ৰেণ্ডছসকল, আজিলৈ আহিছোঁ। আৰু ভাল লাগিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আহিম বেলেগ এদিন। তেনেহ'লে আজিলৈ নমস্কাৰ।